1000 স্কয়াৰ ফিটৰ ভিতৰত যদি আপোনালোকে এটা নতুনকে ঘৰ বনাম বুলি ভাবি আছে ঠিক আছে তো 1000 স্কয়াৰ ফিটৰ ভিতৰত আপোনালোকৰ ঘৰটো বনালে কিমান টকা খৰচা আহিব পাৰে তো এই ভিডিওটোত আপোনালোকক মই সেইটো বিষয়ে কম আৰু 1000 স্কয়াৰ ফিটৰ ঘৰ বনালে একদম একুৰেট আপোনালোকক মই আজি কৈ আছো সেই একুৰেট একদম এস্টিমেট এটা মই আপোনালোকক দি দিম একুৰেট এস্টিমেটৰ লগত আপুনি অলপমান ধৰিব পাৰে যে অলপমান ইফাল হ'ব পাৰে যে অলপমান বাঢ়িব পাৰে ঠিক আছে তাতকৈ বেছি নাবাৰে ঠিক আছে আজি দি আছো তো আপোনালোকে ভিডিওটো হেকলৈ চাব আৰু নোট বনাব একদম ধুনিয়াকে নোট বনাব তেতিয়া প্ৰপাৰলি আপোনালোকে গম পাব কিমান টকা যায় ঠিক আছে তো সেই কাৰণে এই ভিডিওটো লৈছো আৰু বহুতৰে কোৱেশ্চন আহি আছিল যে মোক 1000 স্কয়াৰ ফিটৰ ভিতৰত ঘৰ এটাৰ মানে ভিডিও লাগে ঠিক আছে তো সেই কাৰণে আপোনালোকৰ কাৰণে এই ভিডিওটো লৈছো তো ভিডিওটো চাই থাকক আৰু আপোনালোকে নোট বনাওক তো আপোনালোকে দেখিছে ইয়াতে সব ইয়াতে লিখা আছে 1000 স্কয়াৰ ফিটৰ যদি ঘৰ আপোনালোকে বনায় 2025 ত তেতিয়া হলে আপোনালোকৰ মেটেৰিয়েলৰ আপোনাৰ কষ্ট যাব 70% ঠিক আছে 70% মেটেৰিয়েল কষ্ট আপোনালোকৰ মানে এটা ঘৰ বনালে গুছি যায় আৰু আপোনাৰ যেটো লেবাৰ কষ্ট এটো 30% মানে টোটাল 100% মেটেৰিয়েলত আপোনাৰ 70% আৰু লেবাৰত 30% আপোনাৰ যাবই একদম আপুনি হেতু মানি লওক ঠিক আছে আৰু এতিয়া যদি আপোনালোকক মই এই যেটো 1000 স্কয়াৰ ফিট এটো যেটো দি আছো এটো আপোনালোকে অকল গ্ৰাউণ্ড ফ্লোৰ যদি বনায় গ্ৰাউণ্ড ফ্লোৰ বনালে এইটো ৰেটত আপোনালোকৰ ঘৰটো বাজেট হৈ যাব ঠিক আছে তো এতিয়া আপোনালোকে চক ইয়াতে লিখা আছে সিমেন্ট ঠিক আছে সিমেন্ট আপোনাৰ 460 বেগ আপোনাৰ মানে এটা ঘৰ বনালে 1000 স্কয়াৰ ফিটত 460 বেগ সিমেন্ট লাগিব হেতু যদি আপোনালোকে মানে যদি আপোনালোকে হেৰিত যায় ধৰি লওক আপোনাৰ হাৰ্ডৱেৰ সাৰ্ডৱেৰত যায় খুদে তেতিয়া হলে আজি ডেটত এতিয়া মানে প্ৰাইস চলি আছে সিমেন্টৰ 450 ঠিক আছে 450 আৰু 460 ইনটু কৰিলে আপোনাৰ 2,07,000 টকা আপোনাৰ সিমেন্টত যাব 1000 স্কয়াৰ ফিটৰ ঠিক আছে আৰু সেন ইয়াতে দেখিছে সেন আপোনাৰ লাগিব 2000 কিউবিক ফিট ঠিক আছে আমি মানে জেনাৰেলি কিউবিক ফিটত হিসাব কৰো কিছুমান মানে ঠাইত আপোনাৰ ঠাই ভেদে আপোনাৰ সিএমটো হিসাব কৰে ঠিক আছে আমি কিউবিক ফিটত হিসাব কৰো তো কিউবিক ফিট 2000 কিউবিক ফিট আপোনাৰ যদি এটা ঘৰত লাগিব মানে 1000 স্কয়াৰ ফিটৰ ঘৰত তেতিয়া আপোনাৰ 1.5 লাখ টকা যাব ঠিক আছে এগ্ৰিগেটৰো আপোনাৰ আমি কিউবিক ফিটত হিসাব কৰো তো কিউবিক ফিট যদি আপোনালোকৰ যদি 1350 কিউবিক ফিট যদি হয় তেতিয়া আপোনাৰ 94500 যাব এগ্ৰিগেটৰ মানে হিলত 3-4 হিল যে থাকে 3-4 হিলত আৰু ইয়াতে দিছে ষ্টিল আপোনালোকে 1000 স্কয়াৰ ফিটৰ যদি আপুনি ঘৰ এটা বনায় তেতিয়া আপোনালোকে ইয়াতে যেটো 4000 মানে জেনাৰেলি ষ্টিল লাগে ঠিক আছে 4000 কেতিয়াবা 100 লাগে তো এটো 4000 মই ধৰি দিছো 4100 কিছুমানৰ লাগি যায় তাৰে পিছত যদি এটো যদি আপোনাৰ 4000 আছে এই 4000ত মানে জেনাৰেলি জেৰিলক আপোনাৰ কিলো হিচাপত যদি ধৰা যায় 85 रुपीस জেনাৰেলি হয় ঠিক আছে আপোনাৰ মানে যি কোনো যদি ষ্টিল লয় এনে ধৰি লওক আপোনাৰ এটা জাৰা আছে দুৰ্গাপুৰ আছে দুৰ্গাপুৰৰ এতিয়া ৰেট আপোনাৰ 68 মান চলি আছে সাকে এতিয়া ধৰিলে ভাল যদি আপুনি ষ্টিল লগায় তেতিয়া অলপ মানে অলপ যদি বেছি হেৰিৰ মানে দামৰ তেতিয়া আপোনাৰ 85 रुपीस মানৰ ভিতৰত আপোনালোকে পাই যাব নরমাল আৰু আপোনাৰ এটো একদম ধুনিয়া আপুনি জাৰাটো লগাব পাৰে কিন্তু মই এটো 85 रुपीस আপোনাৰ এটো ধৰি দিছো নরমাল যেটো আপোনাৰ মাজৰ ষ্টেন্ডাৰ্ড ৰেট এটা তো যদি আপুনি ষ্টিলত হিসাব কৰে তেতিয়া হলে 3,40,000 টকা আপোনাৰ ষ্টিলত গৈ আছে ঠিক আছে আৰু যেতিয়া তাৰে পিছত আহিব আপোনাৰ ব্ৰিক ঠিক আছে ব্ৰিক ইয়াতে লিখা আছে যে 22000 আপোনাৰ ব্ৰিক ঠিক আছে 22000 ব্ৰিক মানে আপোনাৰ এটা 1000 স্কয়াৰ ফিটৰ ঘৰত লাগি যাব হেতুত আপুনি মানে 22000 লাগিব পাৰে বা 22000ৰ অলপ বেছি হ'ব পাৰে ইয়াতে 300-400 বাঢ়িব পাৰে ঠিক আছে তাতকৈ বেছি নহয় তো 22000 মই ধৰি দিছো ইয়াতে আপোনাৰ 22000 হিলত মানে সৰি আপোনাৰ ইটাত মিনিমাম 11 টকাকে পাৰ পিস এটা লয় ঠিক আছে 11 টকা যদি আপোনালোকে মানে মাৰ্কেটত যদি চাই 11 টকা এটা ৰেট তো 22000 into 11 যদি কৰে আপোনাৰ 2,42,000 টকা আপোনাৰ ব্ৰিকত যাব মানে এসে আপোনাৰ ইটাত যাব স্যানিটাৰী যিবিলাক আইটেম আছে মানে কুমুদৰ পৰা আদি কৰি এভৰিথিং যিমান স্যানিটাৰী আইটেম আছে ঘৰত মই 76000 আপোনাৰ ধৰি দিছো ঠিক আছে এতিয়া টাইলস ঠিক আছে এই টাইলসটো 1000 স্কয়াৰ ফিটত যদি আপোনালোকে ঘৰটো যদি 1000 স্কয়াৰ ফিটৰ হয় কিন্তু আপোনাৰ 1000 স্কয়াৰ ফিট নহয় ঠিক আছে 1000 স্কয়াৰ ফিটৰ অলপমান বেছি হ'ব হেতুত মানে তথাপিতো মই 1000 স্কয়াৰ ফিট দিছো মানে যেটো স্কাৰ্টিং থাকে আপোনালোকক মই দেখাই দিছো এটো মোৰ যেটো আপোনাৰ ঘৰ ইয়াতে এটা স্কাৰ্টিং থাকে এই স্কাৰ্টিংটোত অলপমান মানে বেছিকৈ ধৰা যায় তো সেই কাৰণে এটোত আপোনাৰ 1000 স্কয়াৰ ফিটৰ অলপ বেছি হ'ব ঠিক আছে তো এইটো যেটো আপোনালোকে টাইলস দেখিছে টাইলসৰ আপোনাৰ 1000 স্কয়াৰ ফিটৰ যদি ঘৰটো
মানে মই ধৰি দিছোঁ 1000 স্কয়াৰ ফিটত 75 रुपीसৰ ভিতৰত আপোনাৰ মানে ভাল টাইলছ আহি যায় ঠিক আছে পাৰ স্কয়াৰ ফিটত যদি আপুনি 75 ধৰে তেতিয়া হলে ভাল টাইলছ আহি যাব তেতিয়া হেতুত আপোনাৰ 75000 আপুনি ধৰি দিয়ক 75000 আপোনাৰ গুছি যাব ঠিক আছে আৰু যিবিলাক ইলেক্ট্ৰিকেলৰ বস্তু আছে ইলেক্ট্ৰিকেলৰ বস্তু আপোনাৰ 85000 ৰ ভিতৰত হৈ যাব ঠিক আছে ইয়াতে আপোনাৰ 9 নম্বৰত আহিল ডোৰ এণ্ড উইন্ডো যিবিলাক আপুনি ধৰি লওক যদি এলুমিনিয়াম লগাই উইন্ডো বিলাক তেতিয়া আপোনাৰ মোটামুটি উইন্ডো আৰু ডোৰ এই দুটা মিলি কিনে আপোনাৰ 120000 টকাৰ ভিতৰত হৈ যাব 120000 110000 ৰ ভিতৰত হৈ যাব এটো মানে ইমান বেছি না যায় ঠিক আছে আৰু পেইন্ট যদি আপোনাৰ 54000 ৰ ভিতৰত হৈ যাব পেইন্ট যেটো পেইন্ট আপোনাৰ ঘৰত যিবিলাক মানে পেইন্ট পুটি গটেখিনি এভৰিথিং 54000 ৰ ভিতৰত হৈ যাব এই গটেখিনি যদি আপোনাৰ ক্যালকুলেট কৰা যায় ইয়াতে ওলাই আছে কিমান 1443500 টকা ঠিক আছে এই গটেখিনি ঠিক আছে এইখিনি আপোনাৰ অকল মই মেটেৰিয়েলত ধৰিছো ঠিক আছে এইখিনি মেটেৰিয়েল ইয়াতে লিখা আছে মেটেৰিয়েল তো এইখিনি মেটেৰিয়েল তাৰে পিছত আহিল লেবাৰ ঠিক আছে এতিয়া আপোনালোকক মই কৈছো লেবাৰ ইয়াতে লেবাৰ কষ্ট লিখা আছে তো লেবাৰ কষ্ট 1000 স্কয়াৰ ফিটত আপোনাৰ যদি 220 স্কয়াৰ ফিট 220 কে যদিও আপোনালোকে পাৰ স্কয়াৰ ফিট হিচাপে দিয়ে লেবাৰৰ তো তেতিয়া আপোনাৰ 220000 এই 220000 টকা আপোনাৰ এটো অকল লেবাৰ কষ্টত যায় লেবাৰ কষ্ট মানে সিভিল ওয়ার্ক খিনি যিখিনি ধৰি লওক আপোনাৰ মানে প্লাষ্টাৰৰ পৰা আদি কৰি ইটা গাথাৰ পৰা এভৰিথিং গটেখিনিতে আপোনাৰ 220000 টকা 220000 টকা যাব এইখিনি সিভিল ওয়ার্কত ঠিক আছে তাৰে পিছত আপোনাৰ আহিলে টাইলছৰ লেবাৰ ঠিক আছে এটো সক আপোনাৰ টাইলছৰ লেবাৰ আপোনাৰ যিখিনি 1000 স্কয়াৰ ফিটৰ ভিতৰত যদি টাইলছ লগায় তেতিয়া হলে 30000 টকা ধৰি থৈ দিওক ঠিক আছে 30000 টকা আপোনাৰ হৈ যাব এ স্কাৰ্টিং যিখিনি থাকে সেইখিনি মিলাই কিনে তাৰে পিছত আহিল আপোনাৰ প্লাম্বাৰে আপোনাৰ নিব 35000 টকা ইয়াতে 35000 হ'ব পাৰে 40000 হ'ব পাৰে তো এটোৰ ওপৰত মানে বস্তু মানে জাগা চাই হেবিলাক ঠাই ভেদে এটো তাৰ ওপৰত ডিপেন্ড কৰে এটো 40000 হ'ব পাৰে কিন্তু জেনেৰেলি 35000 ৰ ভিতৰত হৈ যাব এটো মই আপোনাক 35000 দি দিছো এইকাৰণে ডোৰ ফিটিং এই যেটো ডোৰ উইন্ডো এবিলা ফিটিংত আপোনাৰ 40000 টকা আপোনাৰ গুছি যাব ঠিক আছে তাৰে পিছত আপোনাৰ ইলেক্ট্ৰিকেলৰ বস্তু কিন্তু আনিলো তাৰ পিছত ইলেক্ট্ৰিচিয়ানে আপোনাৰ 33000 টকা লৈ যাব আৰু তাৰে পিছত আহিব প্লাম্বিং মেটেৰিয়েল মানে ইয়াতে ধৰা নাছিলো ঠিক আছে ইয়াতে প্লাম্বিং মেটেৰিয়েলটো মই পাহৰি গৈছিলো সেই কাৰণে ইয়াতে লিখি দিছো প্লাম্বিং মেটেৰিয়েলত আপোনাৰ 57000 আপোনাৰ খৰচ হ'ব ঠিক আছে 57000 যদি আপোনাৰ খৰচ হয় তেতিয়া আপোনালোকে এইখিনি যদি গটেখিনি হিসাব কৰা যায় ইয়াতে 220000 ঠিক আছে লেবাৰ কষ্ট 220000 আৰু এই যিখিনি আছে ধৰিলো টাইলছৰ লেবাৰ প্লাম্বিং এই গটেখিনি হিসাব কৰিলে আপোনাৰ ওলাই আছে 415000 ঠিক আছে আৰু যেটো প্ৰথমতে ওলাইছিলে মেটেৰিয়েল ঠিক আছে এটো মেটেৰিয়েলৰ খৰচা মই কৈ আছো এটো মেটেৰিয়েল ঠিক আছে এই মেটেৰিয়েলটো ইয়াতে লিখিলো ইয়াতে ধৰক এটো 1443500 টকা এটো 1443500 টকা তাৰ লগত প্লাস এটো আপোনাৰ মেটেৰিয়েল এটো আপোনাৰ লেবাৰ কষ্ট ঠিক আছে এটো 415000 টকা এটো দেখিছে তো এই দুটা যদি আপুনি প্লাস কৰে তেতিয়া আপোনাৰ ওলাই আছে 1858500 ঠিক আছে এইটো যদি আপুনি 1000 স্কয়াৰ ফিটৰ লগত যদি আপুনি ইনটু কৰি দিয়ে মানে সৰি ইনটু নহয় এটো যদি আপুনি ডিভাইড কৰি দিয়ে 1000 স্কয়াৰ ফিটৰ ভিতৰত তেতিয়া হলে আপোনাৰ ওলাই আছে 1858 স্কয়াৰ ফিট ঠিক আছে 1858 স্কয়াৰ ফিটৰ ভিতৰত মানে 1858 ৰ ভিতৰত আপোনাৰ মানে ঘৰটো হৈ যাব 1000 স্কয়াৰ ফিটৰ ভিতৰত যদি আপুনি ঘৰটো বনায় কিন্তু ইয়াতে মই আপোনালোকক কৈ দি আছো ইয়াতে আপোনালোকে আৰু প্লাস আপুনি 100 স্কয়াৰ ফিট ধৰি লৈ লওক ঠিক আছে 100 স্কয়াৰ ফিট মানে আপুনি ইয়াতে ধৰি লৈ লওক মানে 100 স্কয়াৰ ফিট যদি আপোনালোকে ধৰে তেতিয়া হলে এটো মিনিমাম 1958 মানৰ ভিতৰত আপোনাৰ কমপ্লিট হৈ যাব এটো কিন্তু একদম ষ্টেণ্ডাৰ্ড ৰেট ঠিক আছে এটো আপুনি ফল সিলিং মই ইয়াতে এড কৰা নাই ফল সিলিংৰ যিবিলাক মানে হে আছে হেবিলাক এড কৰা নাই একদম ধুনিয়া একদম ষ্টেণ্ডাৰ্ড ৰেট এটা আপোনাক মানে ধৰি দিছো যিখিনিত আপোনাৰ এটা নৰমাল সিম্পল ঘৰ এটা আপোনাৰ ধুনিয়াকে হৈ যায় তো এনেকে আপোনালোকে নিজৰ ঘৰটো আপোনালোকে কৰিব পাৰিব নহলে কি হ'ব আপোনালোকৰ ঘৰটো যদি আপোনালোকে এটো যদি এস্টিমেট মতে বনায় তেতিয়া আপোনাৰ একুৰেট আপোনালোকৰ এটুতকৈ এটু মানে এটু 1958 ৰ ভিতৰত মানে এটু আপোনাৰ কমপ্লিট হ'ব মানে 19.5 লাখৰ ভিতৰত আপোনাৰ 1000 স্কয়াৰ ফিটৰ ঘৰ এটা ওলাই যাব তো আপোনালোকে গম পালে যে 1000 স্কয়াৰ ফিটৰ যদি আপোনালোকে ঘৰ এটা বনায় তেতিয়া হলে আপোনালোকৰ কিমানখিনি খৰচা গৈ আছে
এইটো মই আপোনালোকক দিছোঁ মানে এইটো দিয়াৰ কাৰণ এটাই মানে বহুতে কুৱেশ্যন কৰি থাকে যে মানে মোৰ এটা 1000 স্কয়াৰ ফিটৰ ঘৰ বনাম মানে ফোনতো কয় মেছেজতো কয় যে মই কিমান টকা খৰচা হ'ব পাৰে তো সেইকাৰণে এই ভিডিওটো বনাই দিছোঁ আপোনালোকৰো বেনিফিট হ'ব এই ভিডিওটোৰ দ্বাৰা আপোনালোকে যদি নিজেও ঘৰ বনায় তেতিয়াহ'লে এইটো পুৰা একদম বনাব ভিডিও বনাব এইটো একদম লিখিব ভিডিওটো যিটো দিছোঁ সেইটো আপুনি লিখি কিনে আপোনালোকে নোট বনাই কিনে এইটো হিচাপ মতে কৰিব আৰু যদি আপোনালোকৰ কোনোবাই বনাই আছে তেওঁলোকক ৰেফাৰ কৰি দিব ঠিক আছে তেওঁলোকেও এই ভিডিওটোৰ দ্বাৰা মানে এইটো বস্তু গম পাব আৰু আমি যদি বনাওঁ জেনেৰেলি আমিও বনাওঁ তো সেইকাৰণে এই ভিডিওটো সেইকাৰণে বনালোঁ আমি বনালে এই যিটো কষ্ট আছে মানে 1958 মানে 19,50,000 মানৰ ভিতৰত আপোনাৰ 1000 স্কয়াৰ ফিটৰ ঘৰ আমি এটা বনাই দিব পাৰোঁ কিন্তু আপোনালোকে মন কৰিব দিয়ক ইয়াতে আৰু এটা কথা কিন্তু আপোনালোকে 1000 স্কয়াৰ ফিটৰ গ্ৰাউণ্ড ফ্ল'ৰে বনাব পাৰিব ইয়াৰে তলত মানে কিছু মানে প্ৰভিজন ৰাখে যে মই আপোনাৰ G+2 বনাম কিন্তু এতিয়া মই 1000 স্কয়াৰ ফিট বনাম এটো কিন্তু নহয় আপুনি 1000 স্কয়াৰ ফিটে বনাব লাগিব 1000 স্কয়াৰ ফিট মানে প্ৰভিজন ৰাখিব নোৱাৰে মানে আপুনি যদি ইয়াতে যদি আৰু যদি G+2 ৰ প্ৰভিজন এটা ৰাখে তেতিয়াহ'লে অলপ আৰু খৰচা যাব তো মোটামুটি ইয়াতে আৰু ধৰি লওক আপোনাৰ মোটামুটি 2-3 লাখ 3 লাখ মান টকা যদি আপোনাৰ এটা এক্সট্ৰা গুচি যাব যদি আপুনি প্ৰভিজন ৰাখো বুলি ভাবে ইন ফিউচাৰ এটো আপোনাৰ কথা ইনটু আপোনালোকে যদি কৰো বুলি ভাবে তেতিয়াহলে এটোত মোটামুটি 3 লাখ 3.5 লাখৰ ভিতৰত খৰচা এটা আৰু এক্সট্ৰা হ'ব ইনটু যদি আপোনালোকে নরমাল ঘৰ এটা বনাম বুলি ভাবে 1000 স্কয়াৰ ফিটৰ ভিতৰত এইটো মানে এস্টিমেটত আপোনালোকক মই কৈছো ন 110% এটো এস্টিমেটত আপোনাৰ কমপ্লিট হৈ যাব মানে মই কৈছো আপোনাৰ যদি মানে নহয় তেতিয়াহলে আপোনালোকে মোক এবাৰ কমেন্টত মেনশন কৰি দিব যে এটো ঘৰ মই ইমান টকাত কমপ্লিট কৰিছো হবয়ে তো সেই কাৰণে এই ভিডিওটো আপোনালোকৰ কাৰণে লৈছো তো আপোনালোকে ভিডিওটো চাই যদি ইউজফুল লাগে তেতিয়াহলে আপোনালোকে লাইক কমেন্ট এটা কৰিব আৰু যদি ঘৰ বনাম বুলি ভাবিছে তেতিয়াহলে নোট বনাব আৰু ধুনিয়াকৈ আপোনালোকে এটো নোটত এটো হেৰিত আপোনালোকে কামটো কৰিব তো আৰু নতুন কিছুমান ভিডিও লৈ আহিম নতুন কামৰ বস্তুবিলাক দেখাম তো এতিয়ালৈ গৈ থাকো নেক্সট ভিডিওত এনেকৈ লৈ আহিম তো গৈ থাকো বাই বাই নেক্সট ভিডিওত লগ পাম বাই বাই গুড বাই টেক কেয়াৰ বাই বাই